গুড মৰ্ণিং গাইজ দুৱাৰা বুলবুল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। সকলোক আজি যাওঁ পাহাৰলৈ। মইনো অকলে কেলৈ যাওঁ, লগতে আপোনালোকক লৈ যাওঁ। তাৰে এটি দৃশ্য দেখুৱামগৈ আপোনালোকক। গাইজ অলৰেডি পাহাৰ পাইছোঁহি। এই দৃশ্য দেখুৱাম আপোনালোকক গৈ, আৰু আগলৈ যাম বাৰু। এয়া পৰিয়ালসহ আহিছে, দেখিছে। আগলৈ যাম আৰু আগলৈ গৈ আছোঁ। গাইজ আমাৰ লগৰ দেখাবোৰ ৰখি আছে। পুৰা বিটনি আছে। অলৰেডি আহি আমি পাহাৰ পালোহি। আগলৈ আহিম বুলি কৈছিলোঁ, আৰু অলপ আগলৈ যাম। এইখন আমি নদীত নামি আছোঁ এতিয়া। আগলৈ গৈ দৃশ্য আৰু দেখাম। বলো মাক পিতাই খাবাই ন, মাক পিতাই খাবাই হৈ বাহে মাছ বনাবলৈ। বনাব চুঙাত বনাব ৰেকৰ্ডিং কৰি থৈ দিছে নহয়, সেইটো লৈ ল'ব পাৰিব। উঠিবই পৰা নাই চা পোৱালিটো ন, পোৱালিটো উঠিবই পৰা নাই। ইমান কষ্ট পাইছে, আৰু চেণ্ডাল লগাই থৈ দিছে। চেণ্ডেল দাঙি দিব লাগিছিলে। হেল্ল' গাইজ, এয়া কি মই কৈছোঁ যেনিবা দেই এনে বাবু আহ বুলি কৈছিলে গুচি আহিলে ন। মই পালে খাব পাৰে। ইয়াত কি কি আছে? ইয়াত ঢেকীয়া, কচ মাছ, গাজ টেঙা, এইফালে চুঙা ভাত। এতিয়া সকলোৱে তৰা ভাত লৈছে, তৰা ভাত লৈ পিনি এয়া হাতে হাতে লৈছে। নিশ্চয় ভাগ কৰিব চাগে এতিয়া। এয়া আমাৰ ৰান্ধনি লাগিছে হাতত, দেখিছে। অলৰেডি খাই বৈ হৈ গ'ল। এতিয়া আৰু যাম এতিয়া পাহাৰৰ ওপৰলৈ।